মাজলৈ লৈ আহিছোঁ এটা কলৰ কেক। এই কেকটো যদি খাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কলৰ কেক বনাবলৈ হ'লে কল 4টা, কণী 3টা, ৰিফাইন তেল 1 কাপ, আটা 1 কাপ, ময়দা 2 কাপ, এই কাপটোৰে চেনি 1 কাপ, নিমখ অকণমান, চেৰি আৰু কিচমিচ অলপ, আৰু বনাবৰ কাৰণে এই পেনখন লৈছোঁ, তাত অলপ তেল সানি লৈছোঁ আৰু বেকিং পাউডাৰ 2 চামুচ। এইখিনি গোটেই মই এতিয়া মিক্সিত মিক্স কৰি ল'ম। মিক্স কৰি পেনখনত দিম। এতিয়া মই প্ৰথমতে মিক্সিত চেনিখিনি দি লৈছোঁ। চেনিখিনি দিলোঁ। চেনিখিনি দিয়াৰ পিছত এতিয়া মই কলকেইটা দি দিম। কণী 3টা এইবাৰ ইয়াতে দি দিছোঁ। এই কেকটো মই কেৰাহীত বনাম। কেকটো মই অভেনত নবনাওঁ। যাৰ মানে অভেন নাই তেওঁলোকে কেৰাহীতে বনাব পাৰে। এই 3টা মই এতিয়া মিহি কৰোঁ। মিহি কৰি লৈছোঁ। তেল 1 কাপ দিলোঁ। তেল 1 কাপ দি তাৰ লগতে মই 1 কাপ দিলোঁ। আটা কাপো দি দিলোঁ। 1 কাপ আটা দিলোঁ। তাৰপিছত ময়দাখিনিও দি দিম এতিয়া একেলগে। ময়দাখিনিও একেলগে দি দিলোঁ। যদি গোটা বেছি হয় তেতিয়া অলপমান গাখীৰ দিব পাৰে। ভালদৰে মিক্স হ'লে বেকিং পাউডাৰ দিম। ইয়াৰ এইখিনি কৰি থাকোঁতে মই ইফালে কেৰাহীখন এতিয়া মই অলপ গৰম কৰি লওঁ। কেৰাহীখন ঢাকনিখন মাৰি গৰম কৰি থৈছোঁ। ইয়াতে মই নিমখ চুকুত দি দিছোঁ। নিমখখিনি ইয়াতে দিলোঁ। নিমখখিনি দি তাৰপিছত বেকিং পাউডাৰ দিম 2 চামুচ। 1 চামুচ, 2 চামুচ বেকিং পাউডাৰ ভৰ্তি দি দিছোঁ আৰু অলপ দিম। 2 চামুচ আৰু আধা দিলে ভাল হয়। এতিয়া এইখিনি আৰু মই মিক্সিটোত মাৰি দি আছোঁ। এইখিনি মোৰ এতিয়া মিহি হৈছে। ইয়াতে মই অলপমান ভেনিলা চেণ্ট দি দিছোঁ আৰু এতিয়া অলপ ঘূৰাই দিছোঁ। এইখিনি মোৰ এতিয়া মিক্সাৰটো হৈ গ'ল। হৈ যোৱাৰ কাৰণে মই এই পেনখনত ঢালি দিছোঁ। পেনখনত ঢালি মই কেৰাহীখনত বহাই দিম। ওপৰত মই কিচমিচ আৰু চেৰিখিনি দি দিছোঁ। কেৰাহীখন গৰম হৈছে। এতিয়া ইয়াতে মই এইখন উঠাই দিম। উঠাই দি জুইটো 20 মিনিট সময় কম জুইত 20 মিনিট সময় এনেকৈ ঢাকি থ'ব লাগিব। কেৰাহীটোত দিয়াৰ পিছত এতিয়া কেকটো লাহে লাহে ফুলি আহিছে। এতিয়া বহুতখিনি কেকটো ফুলিছে আৰু 10 মিনিটমান থকাৰ পিছত কেকটো হৈ যাব। এই কেকটো বনাব হ'লে কলটো অলপমান পকা ল'ব। মোৰ এতিয়া কেকটো হৈ গ'ল। এতিয়া মই ঢাকনিখন চাই এতিয়া কেকটো কেৰাহীখনৰ পৰা তলত নমাইছোঁ। এতিয়া কেকটো মই চাৰ্ভিচিং ডিছত উলিয়াই থ'ম। মোৰ এতিয়া কেকটো হৈ গ'ল। মই এতিয়া চাৰ্ভিচিং ডিছত থৈ আপোনালোকক কাটি দেখুৱাইছোঁ কেনেকুৱা হৈছে কেকটো। এই কেকটো চব কিমান ছফ্ট আৰু কোমল হৈছে। আপোনালোকে যদি এই কেকটো খাই ভাল পায় আৰু ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।